প্ৰত্যেক বছৰে ভাদ মাহ বুলি ক'লে কোনোবা নহয় কোনোবা নামঘৰলৈ যোৱা হয়েই, কিন্তু এবাৰ এভাগ নহয় 3 ভাগকৈ নামঘৰত সেৱা ল'বলৈ পালোঁ। এইফালে মইনাপুৰী আৰু ডেকীয়াগাঁও নামঘৰ যিহেতু ওচৰতে, সেয়েহে 2 ভাগ নামঘৰলৈ একেদিনাই আহিছিলোঁ। আঠখেলীয়ালৈ অৱশ্যে 2 দিনমান আগতে গৈ আহিলোঁ। প্ৰথমে মইনাপুৰীয়া নামঘৰত সোমাই তাত চাকি জ্বলাই আহিলোঁ। তাত যিহেতু শৰাই ভঙা দেৰি হ'ব বুলি ক'লে, সেয়েহে শৰাইভাগ ঢেকীয়াখোৱা নামঘৰতে দিম বুলি আহিছিলোঁ। এইফালে শৰাই বস্তু জমা দি ইয়াত আকৌ চাকি দিবলৈ বুলি আহিছিলোঁ। যিহেতু ভাদ মাহ, মানুহৰ সমাগমো যথেষ্ট। আপোনালোক কোনোবা আহিছিলে নি পিছে কমেণ্ট এটা কৰি জনাব দেই। ইয়াত চাকি গছ কিন্তু মানুহজনে জ্বলালে। মইনাপুৰীয়া নামঘৰত মই জ্বলাইছিলোঁ, ইয়াত তেওঁ ক'লে মই জ্বলাই দিয়া। মই বোলো জ্বলোৱা, জ্বলালেই হৈছে, যিকোনো এজনী ভগৱানৰ নামত সেৱা জনাব পালেই হয়, নহয় জানো। এয়া চাকি জ্বলাই হোৱাৰ পিছত আমি আহিলোঁ মূল নামঘৰ ভাগলৈ সেৱা ল'বলৈ। এইফালে ভকতে নাম লৈয়ে আছে। এনেকুৱা সময়ত পালেহে ভাল লাগে নহয়নে। এইফালে আমি অলপ বহিলোঁ বাৰু নামত। তাৰপিছত দেহা দুটাক দেখিছেনে, অৰিহণা এভাগ দি সেৱা কৰি আহিছেগৈ। আৰু এয়া হৈছে ঢেকীয়াখোৱা নামঘৰৰ বৰচাকি গছ। যিসকল নাই অহা আঁতৰৰ পৰাই সেৱা ল'ব দেই মনত। ইয়াৰ পিছতে আহিলোঁ নামঘৰৰ কাষতে থকা পুখুৰীটোলৈ। তাত বহুত ডাঙৰ ডাঙৰ মাছ আছে, দেখিছেনে। যিসকলে আহিছিলোঁ দেখিছেই। বহুত ডাঙৰ মাছ। আমাৰ যিহেতু বিশেষ এটা কাৰণত ঘৰৰ পৰা যোৱাৰ অলপ পলম হৈছিলে, সেয়েহে উভতোতো সন্ধিয়া হ'ল আৰু দেই। আৰু যিসকলে ভিডিঅ'টি শেষলৈকে চাই আছে, সকলোলৈকে বহুত বহুত ধন্যবাদ।